নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? গৰম কেনেকুৱা? গৰমৰ পূজা বুলি আজি সকলোৱে ব্যস্ত চাগে পূজাত, কিন্তু মই কামৰ পৰা আজৰি পোৱাই নাছিলোঁ। তো অলপ আগতে আজৰি হৈ গা পা ধুই চাকি বন্তি জ্বলাই জাষ্ট বহিছোঁ আৰু হাতত কিবা কিবি লৈ মানে দুপৰীয়াটো ব্ৰেকফাষ্ট নকৰে ন, কিন্তু মই ৰাতিপুৱাৰ পৰা একো খোৱা নাই, গতিকে মোৰ কাৰণে এইটো ব্ৰেকফাষ্টো নহয় লাঞ্চো নহয়। যিহেতু ঘৰত কোনো নাই, বাকীবোৰ চব পূজাৰ নিমন্ত্ৰণ আছে, তো গৈছে, তো মই অকলে, গতিকে আহক আজি মই দুপৰীয়া কি কি খাওঁ। অকলে আছোঁ যিহেতু কিবা কিবি বনাই খাব মন গ'ল। এয়া লুচি বনাইছোঁ, মটৰ আৰু আলু ঘুগুনি, লগতে অলপ পায়স। আজি পায়স খাব মন গ'ল আৰু লগত একাপ গাখীৰ চাহ খুবেই প্ৰিয় মোৰ। আৰু যিহেতু বহুত গৰম, গতিকে মই বাৰান্দাত বহি লৈছোঁ। বাৰান্দাখনত ধুনীয়া বতাহ আহি থাকে, চ' ইয়াতে বহি বহুত ভাল লাগে। ধন্যবাদ, আজিলৈ আহিছোঁ, আকৌ আহিম আপোনালোকৰ ওচৰলৈ অন্য এটা ভিডিঅ' লৈ।